Hello everyone, namaskar, welcome back to another recipe cooking vlog. তো আজি বনাইছোঁ নাৰিকলেৰে কিবা এটা টেষ্টি তো ভিডিঅ'টো একদম শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়াহ'লে দেৰি নকৰোঁ, এতিয়া বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু ৰেচিপিটো নাৰিকলেৰে বনাম, গতিকে মই লৈছোঁ এয়া নাৰিকলৰ গুড়ি, যোনটো ৰেডিমেড কিনিবলৈ পায়, মই সেইটো ইউজ কৰিম। তাৰপাছত এটা প্ৰেছাৰ কুকাৰত, আপোনালোকে যিকোনো ধৰণৰ ল'ব পাৰে, কেৰাহীটো কৰিব পাৰে, প্ৰেছাৰ কুকাৰতে মই কমফৰ্টেবল পাওঁ। তো ইয়াতে মই অকণমান ঘিউ দিছোঁ, ঘিউ দি লৈ তাৰপাছত ইয়াতে মই নাৰিকলখিনি ভাজিম আৰু নাৰিকলটো নিজৰ জোখমতে দি ল'ব। মই মানে তেনেকৈ ক'ব নোৱাৰিম, নিজৰ আন্দাজমতে মই বনাওঁ যে, সেইকাৰণে তো ইয়াতে নাৰিকলখিনি দি দিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি ভাজি ল'ম, যেনেকৈ নাৰিকলৰ লাড়ু বনাবলৈ ভাজে ন, তেনেকৈ ভাজি ল'ম। আৰু ইয়াত মানে চেনিটো ঠিক তেনেকৈ নিজৰ জোখমতে আপোনালোকে দি ল'ব, আন্দাজ কৰি, কাৰণ মই সেইটোও ইমান নাপাওঁ, মানে মই নিজেই মানে দি দিওঁ, কেতিয়াবা মোৰ বেছিও হয়, কেতিয়াবা কমো হয়, সেইকাৰণে আপোনালোকে নিজৰ জোখমতে চেনিটো দি দিব। তাৰপিছত আমি এইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। ইমানখিনিলৈকে ভাজিব, একেবাৰে মানে খৰখৰীয়া কৰি নেপেলাব আৰু। তাৰপিছত এটা বাতি লৈছোঁ, বাতি নহয়, এইটো গামলা, ইয়াতে গোটেইখিনি উলিয়াই লৈছোঁ নাৰিকলখিনি। তাৰপাছত তাতে মই দি দিম ময়দাটো সেইটো আপোনালোকে জোখমতে দিব, অকণমান নাৰিকলতকৈ কমকৈ দিব, নহ'লে মানে খাবলৈ কিবা হেৰি টাইপৰ লাগিব আৰু মালপোৱা টাইপ, সেইকাৰণে নাৰিকলতকৈ অকণমান কমকৈ, অকণমান ভালকৈ কম আৰু দিব। তাতে অকণমান মই ৰিফাইন তেল দি দিছোঁ আৰু এইখিনিতে আমি ধুনীয়াকৈ অকণমান পানী দি এটা ছফ্ট ডো বনাই ল'ম। আৰু ইয়াতে যদি আপোনালোকে ড্ৰাই ফ্ৰুটছ দিব বিচাৰে, কিবা দিব পাৰে, আৰু ইলাইচি পাউডাৰ বা তেনেকুৱা কিবা। তাৰপাছত আৰু এতিয়া এয়া ধুনীয়াকৈ সৰু সৰু গোল গোল লাড়ু বনাই লৈছোঁ। আপোনালোকে যিকোনো শ্বেপ দিব পাৰে, তো মই এনেকৈ গোল গোলকৈ দিছোঁ আৰু এয়া মাইনাই মোক হেল্প কৰি দিছে। আৰু এয়া মোৰ হৈ গ'ল ধুনীয়াকৈ গোল গোল কৰা। এতিয়া আমি এইখিনি ফ্ৰাই কৰিম। তো ইয়াতে ৰিফাইন তেল দিছোঁ আৰু তেল গৰম হোৱাৰ লগে লগে তাতে দি দিছোঁ। আৰু এইখিনি ভাজোঁতে অকণমান জুইটো কম কৰি ভাজিব, কাৰণ ভিতৰৰ পৰা সিজিবলৈ অকণমান টাইম লাগে, সেইকাৰণে। আৰু একদম গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিব। পটককৈ সিজিবৰ কাৰণে আপোনালোকে জুইটো বেছি দি নিদিব, কাৰণ এইটো অকণমান টাইম লাগে সিজোঁতে। আৰু এনেকৈ আমি গোটেইখিনি ভাজি ল'ম গল্ডেন ব্ৰাউন হোৱালৈকে। এয়া মোৰ ভজা হৈ গ'ল, চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ, অকণমানি অকণমানি গোল গোল, আৰু অকণমান এনেকৈ ফাটি ফাটি গ'লে মানে গম পাব আৰু ভিতৰৰ পৰা ধুনীয়াকৈ সিজিছে বুলি। তাৰপিছত এইটোৱে আছিলে আজিৰ ভিডিঅ'টো, আশা কৰোঁ আপোনালোকে চাই ভাল পালে।